গাইজ মই মাইনা মোৰ চেনেলৰ এইটো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভালে। আৰু এতিয়া দুপৰীয়াৰ 1টাই বাজিব হ'ল আৰু ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিছোঁ। আৰু দিনটোত কিবা কিবি হয় নেকি বিশেষ দেখাই যাবলৈ চেষ্টা কৰিম চাই। আৰু এফালে মই দুপৰীয়াৰ কাৰণে মাছ বনাইছোঁ। আলু বইল কৰি লৈ পেলাই মাছ বনাবলৈ কাৰণে লৈছোঁ। আলু দি পেলাই মানে মাছ খালে ভাল লাগে মোৰ, সেইকাৰণে সেনেকৈয়ে বনালোঁ আজি। আৰু এইফালে মোৰ মাছৰ তৰকাৰী হৈয়ে গ'ল। আৰু এইফালে কালি ৰাতিৰ অলপ চিকেন আছিলে বনোৱা, সেইখিনি গৰম কৰিছোঁ। বেটা আৰু মানে দাদাৰ ছোৱালীজনী আছে ভাত খাবলৈ কাৰণে, সিহঁত দুটাই চিকেন কাম কৰিছে, সেয়ে সিহঁতৰ দুটাৰ কাৰণে চিকেনখিনি গৰম কৰি লৈছোঁ। আৰু সি এফালে চিকেনৰ কথা কিবা কিবি কৈ আছে বাৰু। পুৰিব কেৰাহীটো নুচুবা, গৰম হৈ আছে, এইখিনি গৰম কৰি দিছোঁ মই। চুলিখিনি আৰু এইফালে ভাত পানী খাই উঠিলোঁ, বাচনখিনি ধুই মেলি আহি লগতে কাপোৰখিনিও লৈ আহিছোঁ। বাহিৰত মেলি থোৱা আছিলে যিহেতু চব শুকান কাপোৰবিলাক বাচি বাচি লৈ আহিছোঁ। আৰু ইহঁতি দুটা ভাত পানী খাই লৈ আকৌ খেলত ব্যস্ত হৈ গ'ল। ইহঁতক চাওঁতে চাওঁতে মোৰ আজি দিনটো 12 বাজি গৈছে। আৰু এয়া কাপোৰ দেখিছে নহয়, বিচনাত ভৰ্তি হৈ আছে গোটেই। এইখিনি ঠিক কৰোঁতে এতিয়া মোৰ মানে জান ওলাই যাব আৰু কি ক'ব, মানে বিৰাট ভাগৰ লাগিছে। তথাপিও উপায় নাই, ৰুমটো কিবা কৰি থৈছে দুইটাই লগ খাই। অলপ মানে এইখিনিও চাফা কৰি লওঁ। আৰু এইফালে মোৰ চাফা চিকুণ কৰি চব হৈ গ'ল। মানে ৰুমটো চাফা নহ'লে বেয়া লাগে দেখিবলৈ কাৰণে। আৰু এতিয়া হৈছে মোৰ দৰৱ খোৱা টাইম, মানে ভাত খাই উঠি দৰৱ খাব লাগে যে, সেই এতিয়া দৰৱ খাবলৈ টাইম হৈছে। গতিকে দৰৱখিনি খাই লওঁ, ভিডিঅ'টো চাই থাকক। A few moments later. এফালে যাব লগা আছিলে, সেয়ে ওলাই ল'লোঁ। ওলাই পিনে বেটাকো উলিয়াই ল'লোঁ আৰু অকণমানি ভিডিঅ' কৰিলোঁ। সি ভিডিঅ' নকৰে, তথাপিও তাক অকণমানি কৰি থ'লোঁ। আহি পিনে দেখিছোঁ দুটাকৈ হাঁহ আনি থৈছে হোষ্টেলৰ ল'ৰা এটাই। মানে তাৰ কাইলৈ বাৰ্থডে হয়, কিন্তু আজিয়ে সি পাৰ্টি কৰিব, মানে পাৰ্টিটো আজি দিম বুলি কৈছে। মানে যিহেতু পৰহিলৈ সিহঁতৰ এক্সাম আছে, সেয়ে আজি পাৰ্টি খাম কৈছে। আৰু এই যে ব্লু কালাৰ টি চাৰ্ট পিন্ধা ল'ৰাটো দেখিছে, তাৰে বাৰ্থডে হয়। আৰু সেইফালে মাকৰ লগতো কিবা কথা পাতি আছে ফোনত। কেঁচাকে গুচালো আৰু চফা কৰিব নোৱাৰো ইমান। কাটিবহে লাগে। মানসা কি কাটিছ তই? এইফালে বায়ে ভিতৰত মাংসখিনি বনাইছে আৰু মই সিফালে ভিতৰত ইটো গেছত এইখিনি পেটুখিনি বনাই আছোঁ। সিহঁতি বাচি মেলি ৰেডি কৰি দিছে। কৈছে কি বৌ আপুনি বনাই দিয়ক আৰু জ্বলা পোৰা দিব। সেই কেঁচা জলকীয়া পূৰা কাটি কাটি দিছোঁ যাতে জ্বলা পোৰা হয়। মাংসত পানী দিয়া হৈ গ'ল আৰু মাংসখিনি হওঁ হওঁ হৈছে আৰু বেছি দেৰি নালাগিব চাগে নিশ্চয়। মই অলপ লৰাই দিছোঁ, বায়ে কিবা বেলেগ কাম কৰি থকা দেখি মোক লৰাবলৈ কোৱা দেখি।
আৰু হৈ গ'ল এফালে মাংস নামাব পৰা আমাৰ আলহী আছে যিহেতু মানে দাদাৰ ছোৱালীজনী তাই দিনত নগ'লেই আৰু ইহঁত দুটাক প্ৰথম দি লৈছোঁ খাবলৈ কাৰণে ইহঁতি দুটাই খাই লওক তাৰপিছত আমি লাহেকৈ খাম আৰু সেনেকৈনো খাই দিয়ে টপটপকৈ হাত আঙুলি নেচেলাগে আৰু ইহঁতক বতুৱা কেৰাহী চব দি দিলোঁ নিজে নিজে বাঢ়ি মেলি খাই লৈছে সিহঁতি অকণমান ভিডিঅ' কৰি থৈছিলে সেইটো মোক দি দিছে সেইটো মই ইয়াতে লগাই দিছোঁ ভিডিঅ'টোতে ইহঁত দুটাক খুৱাই লৈ পিনে টিভি চোৱাই পিনে ব্যস্ত কৰাই থৈছোঁ মানে ময়ো লগতে অলপ সিহঁতৰ লগতে ৰেষ্ট লৈছোঁ যিহেতু ভাগৰো লাগিছে খুব আৰু মাহঁতে বাহঁত চব ওচৰৰ মানুহে ঘৰত গৈছে আহি পালেহে মই ভাত খাম আৰু ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰিছোঁ আৰু কণ্টিনিউ নকৰোঁ কেনেকুৱা পালে জনাবলৈ নাপাহৰিব